Hello everyone, apung misinger ko musudungok first time video sopa ngolak ko din sampin video ng bunay kamang ampira kom first time sila ngolak ko bunay dung ampil guys apung ngok channel sam like comment share and subscribe lang okay guys ay pa mapapa naman sila ngolak ka onitam kay ka 100k subscriber ka ampil guys congratulations onitam kay samu pa ako loba video ng bunay lagalang guys apung katok buka subscribe 1k ka ampil Samu pa high na video bonai laga da pa kolop pa ধন্যবাদ জ্ঞাপন কৰিছো আৰু ভিডিও গাইস নবিয়ে স্কিপ মা ভিডিও সম কাটল লুতো অদক মিছিৰাম আৰু আগম এক নাম পনাম ngoluk গুতে অল আসাম দিং নিউজ চেনেল লুজি ngoluk ৰনডস পেগো সাৰ ককিলা আৰু আকাশ পুকন উন্নাম তানি একজনক কি কন্ট্রোভার্সি চলিলু আকাশ পুকন ngoluk ৰনডস পেগো সাৰ মলা আৰু মিছিং জাতি আই মাই মালু টম্পেল গাইস অদক পয়তুত্তৰ মলেম বি পাই কুন গাইস কাপা লুতন কাপা ৰনডস পেগো সাৰ মলতন আপকা মিছিং জাতি লুতন ভিডিও আজো গাইস কাল ফটো সব গাইস নল কাটো ভিডিও দে মাদো যে মিছছি বোকাখাতৰ বিজেপি নেতা আকাশ ফুকনৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা গণেশ পেগুৱে মন্ত্ৰী ৰনোজ পেগু সন্দৰ্ভত অশ্লীল গালিগালাজ কৰিছিল আকাশ ফুকনে মিছিং জাতিৰ দালালি কৰা বুলি মিছা অপবাদ দিয়াৰ অভিযোগ আকাশ ফুকনৰ বিৰুদ্ধে আৰু ইতিমধ্যে দিছপুৰ থানাত দাখিল কৰা হৈছে আকাশ ফুকনৰ বিৰুদ্ধে এজাহাৰ আকাশ ফুকন কোন হয় আকাশ ফুকন আজি ৰনোজ পেগুক অপমানিত কৰিছে মানে আজি আমাৰ জাতিক অপমানিত কৰিছে আকাশ ফুকন দৰে এটা গুণ্ডা নেতা হয় আকাশ ফুকন বোলা নেতাজনে যোৱাকালি আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী মহোদয় ৰনোজ পেগু ডাঙৰীয়াক আমি তেখেতে আমাৰ মিছিং জনজাতীয় জাতিৰ পিতা বুলি যিজনক কওঁ সেইজনক অপমানিত কৰিছে আমি নাজানো কাৰ লগত কেনেকৈ তেখেতে ফোনত কথা পাতিছে কিন্তু সেই ফোন কলটো আমি শুনিবলৈ পাইছোঁ বা নিউজ চেনেলত আমি দেখা পাইছোঁ যে মাননীয় শিক্ষামন্ত্ৰী মহোদয় আজি তেখেতে এজন দক্ষ মন্ত্ৰী হয় আৰু আপোনাৰ সন্মানীয় আজিৰ দিনৰ আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলি থকা তেখেত এজন ভাল এখন কেবিনেট মন্ত্ৰী সেই কেবিনেট মন্ত্ৰীক এনে অপমান কৰাটো নচলিব আৰু তেখেতে কৈছে যে মই হিমন্ত বিশ্ব শৰ্মাৰ লগত ভাল মই মুখ্যমন্ত্ৰীৰ লগত ভাল আমি শুনিবলৈ পাইছোঁ কল ৰেকৰ্ডিঙত চবৰ লগত ভাল মোক কোনোৱে মই কিন্তু হিমন্তৰ নেতা মই শিক্ষামন্ত্ৰীৰ নেতা নহয় কিন্তু আজি শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াই মিছিং জাতিটোক নেতৃত্ব দি আজি আপুনি চাব পাৰে মিছিং অধ্যুষিত অঞ্চলত স্কুল কলেজ নামঘৰ যিমান মুৰংঘৰ যিমান আছে সকলোবোৰ ডেভেলপমেণ্ট হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি চৰকাৰখনে বহুতো ধৰণৰ কাম কৰি আছে ৰনোজ পেগু বহুত ধুনীয়াকৈ কাম কৰি আছে তাৰপিছত এনেকুৱা এজন নেতা ওলাই গুণ্ডাগিৰি কৰি আমাৰ জাতিৰ পিতা বুলি যিজনক কওঁ আমাৰ ৰনোজ পেগু ডাঙৰীয়াক তেখেতক অপমানিত কৰিছে আমি ভাবিছিলোঁ তেখেতক বহুত আগত শুনিও আছিলোঁ বহুত আমিও ভাল পাইছিলোঁ তেখেতক যুৱ নেতা হিচাপে কেতিয়াবা আমিও লগ কৰোঁ তেখেতক ইমান ভাল পাইছিলোঁ কিন্তু তেখেতৰ ভিতৰুৱা স্বৰূপটো যে এনেকুৱা বুলি ভবা নাছিলোঁ মাজে আমি শুনা পাইছিলোঁ এনেকৈ তেনেকৈ কাৰোবাক উদ্ভণ্ডালি কৰি গুণ্ডাগিৰি কৰি থাকে কিন্তু এতিয়া আমাৰ যেতিয়া আমাৰ গাত লাগিলে আমি দেখা পালোঁ সত্য প্ৰমাণিত হ'ল যিহেতু এতিয়া আমাৰ মিছিং অধ্যুষিত অঞ্চল বা আমাৰ মিছিং মানুহক নালাগে কাৰণে তেখেতে ৰনোজ পেগু ডাঙৰীয়াক ইমান বেয়াকৈ ক'ব পাৰিছে আৰু আমি তেখেতক প্ৰৱেশ নিষিদ্ধ কৰা হৈছে বৰ্তমান মিছিং অধ্যুষিত অঞ্চলত আকাশ ফুকন দৰে এটা গুণ্ডা নেতা আমাক নালাগে আৰু এনেকুৱা নেতাৰ আমাৰ তাত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে আজিৰ পৰাই আমাক আকাশ ফুকনক নালাগে এটা সময়ত আমি বহুত ভাল নেতা বুলি ভাবি আমি বহুত ধৰণৰ সহায় কৰিছিলোঁ আজি সেই নেতাজনে আমাক গুৰ মাৰি পেলাই দিছে আমাৰ অসমৰ দ্বিতীয় বৃহত্তম জাতি মিছিং জনগোষ্ঠীয় জাতিটোক আজি অপমানিত কৰিছে আজি ৰনোজ পেগুক অপমানিত কৰিছে মানে আজি আমাৰ জাতিক অপমানিত কৰিছে তেখেতে ৰাজহুৱাভাৱে ক্ষমা খুজিবই লাগিব আকাশ ফুকন কোন হয় আকাশ ফুকন ওলাই আহক আপুনি ক্ষমা খুজক আপুনি পৰ্টেল নিউজত বা বেলেগ নিউজত আপুনি মাতি মই ক্ষমা খুজিছোঁ বুলি ক'লে আপোনাৰ ক্ষমা মাফ হৈ নাযাব আপুনি ৰনোজ পেগু ডাঙৰীয়া আৰু জাতিটোক মিছিং জাতিটোৰ লগত লৈ পেলাই আপুনি ক্ষমা খুজিব লাগিব এডুকেশ্যন মিনিষ্টাৰ তাৰ নাম মোৰ নকবি তই কি কথা মোৰ কথা কি কৈছে মই আপোনাৰ কথা এই জীৱনত আপোনাৰ কথা মই হুলোৱা নাই এইটো কথা মই কোৱা নাই কি কৈছে তই কোৱা নাই তোৰ ধৰ্ম কি কৈছে কচোন একো কোৱা নাই মই কৈছো মোৰ কথা ক'বলৈ হাত দি মই ৰনোজ পেগুৰ নেতা নহয় মোৰ নেতা ৰনোজ পেগু নহয় মোৰ নেতা হিমন্ত বিশ্ব গোবিন্দ ফুৰাই লৈ যাম মোৰ ঘৰত তই মোক চিনি পোৱা নাই মোৰ চিএমৰ ঘৰুৱা নিচিনা পইচা 10,000 20,000 বিশ্বকাৰ কাৰণে লৈ গৈছে সি আহিছিলে নেকি ইলেকশ্যনত ৰনোজ পেগু কৈছে নি এটা কথা ক'ব নোৱাৰে এটা এডুকেশ্যন ডিপাৰ্টমেণ্ট চলাব পৰা নাই মিছিঙৰ জনগোষ্ঠীটোৰ নামত দালালি কৰি লাষ্টত বিজেপি কৰি টিকেটটো পাই জিকি মিনিষ্টাৰ খেলছে কি পঢ়া শুনা দেখাব লাগে মোৰ আগত ডিবেট কৰিবলৈ কৰা তাক মোৰ লগত এটা ৰনোজ পেগু পালিগে তই মই এইটোৱে কৈছো মই কামটো ডিচেবিলিটি কবি তেতিয়া মোৰ এটা বেনিফিট পাগল নেকি এইটোতো কৈছো মই কামাখ্যা দিছে বুলি কৈছো নহয় মই কামাখ্যা লিখাটো আপুনি নাজানে কি বুলি ক'লি তই ৰনোজ পেগুৰ নামটো তই উলিয়াইছ মই উলিয়াইছিল নি
কাগজটো পেণ্ডিং হৈ আছে বুলি কৈছো মই, কাগজটো পেণ্ডিং হৈ আছিলে হেল্প কৰিছে বুলি কৈছো। তই কামাখ্যাদাক কবি যে কামাখ্যাদা আপোনাৰ কাৰণে মই কামটো পালো ধন্যবাদ। আকাশ দাও আঁতৰি দিলে লাষ্টত আকাশ দাই গৈ পীযুষ দাক গৈ কৈছে যে পংকজ খনিকৰ চব ভৱেন গোহালি মতে পালে নহব, এইটো কাম গোবিন্দ পেগুৱে পক। আকাশ দাই কৈ ওলাই আহি মোলৈ ফোন কৰিছে, নিজে মই ফোন কৰিছো তোলে। তই মোক পইচা দিব নালাগে, 100 টকাও দিব নালাগে, তই বেলেগ কামত মোক পইচা দিবি, বেলেগ কিবা টেণ্ডাৰ মাৰিবি, বেলেগ কাম ওলাব তই মাৰিবি, মোক টেণ্ডাৰ দিবি। কিন্তু তই এই দলংখনৰ কাৰণে প্ৰথম তোক মই টেণ্ডাৰ মাৰিবলৈ কোৱা মানুহটো মই। আপুনি গোটেই কথাটো শুনা নাই, আকৌ আপুনি নিজে ক'ব নাম মোৰ আগত নল'বি, এতিয়া আকৌ কামাখ্যাই ক'ব কাইলৈ গৈ ৱাটাৰ ৰিচোৰ্চৰ কামটোত সোমাবগৈ, মই এইটো নাপালো, এইটোতো ৰণু নামতে দি দিলে, মোৰ ফালে চব ফালে মোৰ বেনিফিট, মোৰ লছ হ'ব না। কাগজটো ওলোৱা নাছিলে, সেইটোৱে কৈছো মই। ৰামদাক সুধি ল'বি আপুনি। ৰণুজ পেগু বাদ দে, দেৰগাঁও সমষ্টিত দুটা মানুহৰ ৰাইট আছে এতিয়া বিজেপি ফালৰ পৰা। এটা হ'ল আমাৰ কামাখ্যা প্ৰসাদ থচা, সেইটো 200% শুদ্ধ কথা। তেওঁ এজন সাংসদ হয়, তেওঁ মোৰ পৰা পইচা 20 লাখ লৈছে, 15 লাখ লৈছে, সেইটো বেলেগ কথা, সেইটো তাৰ মোৰ কথাই। কিন্তু সাংবিধানিক আজি বিধান সংসদ ভৱনত কোন বহি আছে? সিয়ে বহি আছে, মইতো বহি থকা নাই ন। এইটো হয়, গতিকে সি যিটো নিয়মত চলিবি।